নমস্কাৰ বন্ধুসকল, আজি মই কঁঠালৰ পিঠা কেনেকৈ বনাই আপোনালোকক তাকে দেখুৱাম। এয়া কঁঠালৰ ফুটকেইটা এনেকৈ এৰুৱাই ল'ব লাগিব। কঁঠালৰ ফুটখিনি এয়া দেখিছে কেনেকৈ। তাৰপিছতে এনেকৈ এয়া গুটিবোৰ উলিয়াই ল'ব লাগিব। ফুটটোৰ পৰা গুটিবোৰ এনেকৈ উলিয়াই ল'ব লাগিব। গোটেই ফুটখিনি এনেকৈ উলিয়াই ল'ব লাগিব। তাৰপিছত এনেকৈ এখন বাঁহৰ চালনী হয়, চাউল চলা চালনী, তাতে এনেকৈ কঁঠালখিনি দি গোটেই কঁঠালখিনি চালি পেলাব লাগিব। এয়া দেখিছে কেনেকৈ মই চালিছোঁ, এনেকৈ চালিব লাগিব। গোটেইখিনি চালি পেলাই গোটেইখিনিটা উলিয়াই ল'ব লাগিব। এয়া চালি হৈ গ'ল, এয়া দেখিছে, এয়া চালি হৈ গ'ল। এনেকৈ চব উলিয়াই পেলালোঁ চালি পেলাই। এয়া দেখিলে। এতিয়া ইয়াতে দিব লাগিব চেনি। এতিয়া ইয়াত চেনি আপোনালোকৰ কঁঠালখিনি যিমানখিনি হয় তাৰ এইটো চেনিটো দিব, মিঠাটো চাই পেলাই দিব। কিছুমানে মিঠাটো কম খায়, কিছুমানে অকণ বেছিকৈ খায়, সেইমতে দিব চেনিটো। এয়া ময়দা দিছোঁ, ময়দা বা আটাও দিব পাৰিব, আটাও দিলেও হ'ব, ময়দা দিলেও হ'ব। এয়া দেখিছে চেনিয়ে ময়দাই মই দিছোঁ, মিলাই দিছোঁ এনেকৈ। অকণমান পাতল হৈছে কাৰণে আৰু অকণমান দি দিছোঁ, তেতিয়া অকণমান ডাঠ হ'ব। বস্তুটো অকণমান ডাঠ হ'ব লাগিব, বেছি পাতল হ'লে পিঠাটো উঠাবলৈ দিগদাৰ হ'ব। এয়া দেখিছে টান হৈ গ'ল। এয়া এনেকৈ অকণমান টান কৰি ল'ব। এতিয়া মই ইয়াত তেল দিছোঁ, তেলখিনি গৰম হ'বলৈ দিছোঁ। ইয়াতে গৰম হৈ গ'ল দেখিছে। এয়া এতিয়া পিঠা দি দিছোঁ ইয়াতে। এয়া দেখিছে এনেকৈ দি দিব। এনেকৈ দি দিব পিঠাখিনি। এয়া দেখিলে এনেকৈ দি দিলোঁ। তাৰপিছতে এতিয়া এইখিনি আধাটো হৈ গৈছেগৈ, এতিয়া লুটিয়াই দিব লাগিব পিঠাখিনি। লুটিয়াই দিলোঁ, দেখিলে ৰঙা হৈ আহিছে পিঠাখিনি, হৈয়ে গৈছে ইতিমধ্যে, ৰঙা হৈ গ'লে। এতিয়া মই কাঢ়ি দিম। এয়া এনেকৈ কাঢ়ি দিব। বেছি ভাজ খাবলৈও নিদিব, নহ'লে তিতা লাগিব। ওপৰটো জ্বলি গ'লে মানে খাবলৈ বেয়া লাগিব। এটা আন্দাজ কৰিব ভিতৰটো সিজিছেনে নাই। এয়া দেখিলে মোৰ হৈ গ'ল কঁঠালৰ পিঠা। আপোনালোকে এনেকৈ বনাই চাব আৰু খাই চাব, আৰু খাই পেলাই কমেণ্টত লিখিব কেনেকুৱা